ৱেলকাম টু ডলেজ কিটচেন আছামিজ। বিলাহী, নহৰু আৰু শুকান জলকীয়াৰ পোৰা পিটিকা নিশ্চয় খাইছে, কিন্তু আজি অকণমান বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব পাৰিব। এখন টাৱা গৰম হ'বলৈ দিছোঁ আৰু তাত 2টা বিলাহী আৰু 2টা নহৰু মই এনেকৈ সেকিবলৈ দিছোঁ। যাৰ ওচৰত খৰিৰ ব্যৱস্থা নাথাকে তেওঁলোকে এই পদ্ধতিৰে বিলাহী পোৰা পিটিকাৰ জুতি ল'ব পাৰে। 2টা বিলাহী এনেকৈ মই লুটিয়াই বগৰাই ইয়াক প্ৰায় 10 মিনিটমান সময় লাগিব পুৰিবলৈ দিওঁতে। আৰু ই যেতিয়া একেবাৰে বিলাহীটো নৰম হৈ যাব আৰু নহৰু কলিবিলাকো ভিতৰৰ ফালে আমি যদি টিপি চাওঁ গম পাম যে একেবাৰে ধুনীয়াকৈ কোমল হৈ গৈছে। এনেকৈ ইয়াক লাগিব প্ৰায় 10 মিনিটমান সময়। গেছটো একেবাৰে কমাই ৰাখিব। এয়া বিলাহী মোৰ পোৰা হৈ গৈছে। বিলাহীকেইটা খুব কোমল হৈ আহিছে এতিয়া। তাৰপিছতে মই অকণমান তেল গৰম হ'বলৈ দিছোঁ আৰু তাত এয়া শুকান জলকীয়াকেইটা অকণমান ভাজি ল'ম। শুকান জলকীয়াকেইটা তেলত ভাজিলে পিটিকাখন খাবলৈ খুব জুতিৰ হয়। জলকীয়াকেইটা প্ৰায় 1 মিনিটমান সময় এনেকৈ কম জুইত ভাজিলোঁ। এতিয়া ইয়াক মই তেলৰ পৰা কাঢ়ি থৈ দিছোঁ আৰু এতিয়া সেই একেই তেলতে মই এটা ডাঙৰ পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ। এইখিনি অকণমান ভাজি ল'ম। বহুত সময় ভাজিব নালাগে, আপুনি প্ৰায় আধা মিনিটমান সময় এনেকৈ গেছৰ ওপৰত লৰালে পিঁয়াজটো যেতিয়া কেঁচা ভাৱটো নাইকিয়া হ'ব ঠিক তেতিয়া ইয়াক তেলৰ পৰা উঠাই ল'ম। পিটিকাৰ বাবে আটাইবোৰ যোগাৰ আমাৰ হৈ গ'ল। বলক এতিয়া আমি পিটিকাখন সাজু কৰোঁ। জলকীয়াকেইটাৰ মই ঠাৰিকেইডাল এৰুৱাই থৈছোঁ। তাৰপিছতে ইয়াত মই এতিয়া 1 চামুচ নিমখ দিছোঁ আৰু জলকীয়াকেইটা খুব ধুনীয়াকৈ মিহিকৈ পিটিকি লৈছোঁ। এনেকৈ নিমখৰ সৈতে গৰম গৰম জলকীয়াকেইটা পিটিকিলে খুব ধুনীয়াকৈ ভাঙি যাব আৰু পিটিকাখন খুব জুতিৰ হয় খাবলৈ। তাৰপিছতে যিখিনি পিঁয়াজ মই অকণমান ভাজি লৈছিলোঁ সেইখিনি ইয়াত মিহলি কৰি দিছোঁ আৰু এই দুয়োটা আগতে মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াত মই এতিয়া নহৰুৰ বাকলিখিনি চাফা কৰি লৈ দি দিম। নহৰুকেইটা এনেকৈ ভাঙি ল'ব। তাৰপিছত ইয়াৰ কলিবোৰ ভালদৰে বাকলি এৰুৱাই পিটিকাৰ সৈতে পিটিকি দিলে হৈ গ'ল। অকণমান হাতটো লেতেৰা হয় এনেকুৱা পোৰা পিটিকা বনালে, হ'লেও একো নাই, খাবলৈ খুবেই টেষ্টি হয়। নহৰুবিলাক একেবাৰে এনেকৈ নৰম হৈ গৈছে। গেছৰ ওপৰত যেতিয়া আমি সেকি থাকোঁ তেতিয়া হাতেৰে এনেকৈ আমি যদি পিটিকি চাওঁ তেতিয়া গম পাওঁ যে ভিতৰৰ পিনে নহৰুটো কোমল হৈ গৈছে। এই নহৰু পোৰাৰ পিটিকাখন আপুনি যদি পঁইতা ভাতৰ সৈতে খায় তেতিয়া খুবেই ভাল লাগে। এয়া এটা চাইড এনেকৈ অকণমান দৈ যোৱাৰ নিচিনা হৈছে। পোৰা পিটিকাত দৈ যোৱা ভাৱটো থাকিলে খুব ধুনীয়া লাগে খাবলৈ। আৰু এতিয়া বিলাহীকেইটা মই যিখিনি পোৰা বাকলি আছিল ওপৰৰ সেইখিনি এৰুৱাই দিছোঁ। বিলাহীকেইটা নুধুব, ধুলে ইয়াৰ টেষ্টটো একেবাৰে বেয়া হৈ যায়। অকণমান স্মকি ফ্লেভাৰ এটা থাকিলে পোৰা পিটিকা খাবলৈ বেছি ভাল লাগে। আৰু পোৰা পিটিকা বনাবলৈ যিকেইটা বিলাহী লওঁ সেইকেইটা একেবাৰে পকা হ'লে ভাল, তেতিয়া পিটিকাখন মানে জুতিৰ হয়। আৰু এনেকৈ হাতেৰে পিটিকি লৈছোঁ। পিটিকা হাতেৰে পিটিকিলেহে খাবলৈ বেছি সোৱাদ হয়, সেয়ে এনেকৈ হাতেৰে পিটিকিব। আৰু নহৰুখিনিৰ সৈতে এতিয়া মই অকণমান দিছোঁ সৰিয়হৰ তেল। পিটিকাত সৰিয়হৰ তেল দিলে জুতিটো খুব ধুনীয়া হয়। আৰু কেঁচা ধনিয়া পাত অকণমান কুটি দিলোঁ। আৰু এয়া আমাৰ নহৰু, শুকান জলকীয়া আৰু বিলাহীৰ পোৰা পিটিকা তৈয়াৰ হৈ গ'ল। আপোনালোকে ইয়াক ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰিব পাৰে। তেতিয়াহ'লে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব।